নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ বিৰাটে ভাল। মোৰো ভাল, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে ন মোৰ চেনেলত ৬,০০০ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আশা কৰোঁ এনেদৰে ১০,০০০ কৰি দিবা, তাৰপিছত ১ লাখ। চব বাদ দিয়া, আজি ভিডিঅ'টোত ধামাকা হ'বলৈ গৈ আছে। তাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত লাইক এটা। ভিডিঅ'টো আৰম্ভণিতে ক'ব খুজিছোঁ, এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি বা গাত পাতি নলয়। আৰু যদি কোনোবাই চিৰিয়াছলি বা গাত পাতি লয় তাতে মোৰ কি আহি যায়? দেখা আপনি লাপৰৱাহী কা নতিজা। জুবিন গাৰ্গক মাজুলীত যে নিষিদ্ধ কৰিছে, এই কথাটো মই মানি ল'ব পৰা নাই। কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয়, সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে। আৰে জুবিন দাক যদি সমগ্ৰ অসমৰ পৰা নিষিদ্ধ কৰিব লাগে ন, তেনেহ'লে তই 10টা জন্ম ল'ব লাগিব। আমাৰ সত্ৰাধিকাৰ আমাৰ বুকুত থাকে। আচ্ছা ঠিক আছে বাৰু, সত্ৰাধিকাৰটোৰ বুকুত থাকে আৰু জুবিন দা আমাৰ ভগৱান। ভগৱান ক'ত থাকে তই জানই চাগে ভালকে। মই কৈ দিলো জুবিন ঘেণ্টা, জুবিন ঘেণ্টা, আৰু জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে। আৰু মই ক'লো তই ঘেণ্টা, অসমত নহয় তোক কেলা বাংলাদেশত থৈ আহিব লাগে। জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই। ঠিক কথা কৈছে, জুবিন দাৰ পৰা শিকিবলৈ একো নাই, ইয়াৰ পৰা শিকিবলৈ বহুত আছে। দেচোন অলপ শিকাই দে। কি গায় জুবিনে? ওপৰত টানিবই নোৱাৰা হ'ল। আচলতে পাকটো লাগিল এইখিনিতে, জুবিনাই কি গায়। জুবিনে যি গায় ন, তোৰ 14 পুৰুষেও সেই গাব নোৱাৰে। অসমত বহুত ভাল ভাল গায়ক আছে, অসমত আৰু বহুত ভাল গায়ক আছে, সঁচা কথাটো সঁচা, আৰু বহুত ভাল গায়ক আছে। কিন্তু সেই ভাল গায়কে ন জুবিনক ভগৱান হিচাপে মানে। এইগৰাকীয়ে আকৌ এনেকুৱাবোৰ ছিংগাৰৰহে অনুৰাগী। এইহালে কি গাইছে সিহঁতেহে বুজি পাইছে। সুৰ গৈ অসুৰ, তাল গৈ বেতাল। কি এয়াৰফোন লগাই যদি কোনোবাই ইহঁতৰ গান শুনি থাকে ন, পাক্কা কাণ গেলি যাবগৈ, পাক্কা। ৰাণু মণ্ডলৰ জীয়েক পুতেক বায়ুমণ্ডল। আচ্ছা আপোনালোক বহুত দূৰলৈ গুচি যাওক, যাওক যাওক, আৰু যাতে উভতি নাহে, ইমান দূৰলৈ আগুৱাই যাওক। আমি শিৱসাগৰলৈ আহিলোঁ নহয়, শিৱসাগৰলৈ আহিছিলোঁ। আমি শিৱসাগৰে নামিলোঁ বাছ ষ্টেণ্ডত, এতিয়া পলকা পলক কৰি আছো। আই ঐ কেলা, এইটো চুলি নাইকিয়া পানী কেঁচুৱাটো, এইটো সি বোলে শিৱসাগৰত গৈছিলে, শিৱসাগৰতে নমাই দিলে। মই ভাবিছিলোঁ ইয়াৰ চুলিহে নাই, ইয়াৰ যে মূৰত মালো নাই, মই পাহৰিয়ে গৈছিলোঁ। ৰাইজসকল ভালদৰে চাওক ভিডিঅ'টো। এই তুলসী গছে নাচি আছে। কাতি বিহুত তুলসী গছৰ তলত বন্তি জ্বলায়, আৰু বন্তি জ্বলাইছে, তুলসী গছে নাচি আছে। সিহঁতবোৰৰ নিচিনা আছামৰ কাৰণে ন আমাৰ গুৰুজনাৰ অমূল্য সম্পদ ধ্বংস পথলৈ গৈ আছে। গুৰুজনাৰ সৃষ্টিক অপমান কৰিবলৈ ইহঁতে সাহস ক'ত পালে? বাকী মোৰ গাটো ইমান ভাল নাই, মাতটো ভাঙি আছে। তো বিহু বাৰু কেনেকুৱা গ'ল আপোনালোকৰ? মোৰ বাৰু ঠিক ঠাককে গৈছে আৰু। তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালা তলত কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব নাপাহৰিবা। আৰু এইটো হ'ল মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইল, তো প্লিজ ফ'ল'টো কৰি দিবা। উস্তাদি লৰা বুলি আছে।